বন্ধুসকল, সফলতা আকাশৰ পৰা সৰি নপৰে। ইয়াৰ পিছত থাকে তেজ, ঘাম, চকুপানী আৰু কেতিয়াও হাৰ নামানি জিকি উঠাৰ এক জেদ। ক্ৰিকেট জগতত বহুতো খেলুৱৈ আহিছে আৰু গৈছে, কিন্তু কিছুমান খেলুৱৈ আহে ইতিহাস সলনি কৰিবলৈ। আজি আমি কথা পাতিম এনে এজন ল'ৰাৰ বিষয়ে, যাৰ হাতত 3 বছৰ বয়সতে যেতিয়া প্লাষ্টিকৰ বেটখন উঠিছিল, কোনেও ভবা নাছিল যে এই ল'ৰাটোৱে এদিন সমগ্ৰ বিশ্ব শাসন কৰিব। দিল্লী এটা মধ্যবিত্ত পৰিয়ালৰ পৰা বিশ্বৰ আটাইতকৈ চহকী, প্ৰভাৱশালী আৰু ভয়ংকৰ বেটছমেন হোৱালৈকে বিৰাট কোহলিৰ যাত্ৰা কেৱল ক্ৰিকেটৰ যাত্ৰা নহয়, ই হ'ল জীয়াই থকা আৰু যুঁজি জিকাৰ এক জীৱন্ত মহাকাব্য। যদি আপুনি জীৱনত হতাশা হৈছে, যদি আপুনি ভাবিছে আপোনাৰ দ্বাৰা একো নহ'ব, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে। আহক আজি আমি একেলগে যাত্ৰা কৰোঁ কিং কোহলিৰ জীৱনৰ সেইবোৰ গলিলৈ, যিবোৰ কাহিনী সংবাদ মাধ্যমেও আপোনাক সম্পূৰ্ণকৈ কোৱা নাই। তে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 5 নৱেম্বৰ 1988, দিল্লীৰ এক অতি সাধাৰণ মধ্যবিত্ত পাঞ্জাবী পৰিয়ালত জন্ম হৈছিল বিৰাট কোহলি। দেউতাক প্ৰেম কোহলি আছিল এজন অপৰাধ শাখাৰ অধিবক্তা আৰু মাতৃ সৰোজ কোহলি আছিল এগৰাকী গৃহিণী। ঘৰখনত বিৰাট আছিল আটাইতকৈ সৰু। তেওঁ এজন ককায়েক বিকাশ কোহলি আৰু এগৰাকী বায়েক ভাৱনা কোহলি আছিল। দিল্লী আন 10টা ল'ৰাৰ দৰেই বিৰাটৰ শৈশৱো সাধাৰণ আছিল, কিন্তু তেওঁ এটা বস্তু বেলেগ আছিল, ক্ৰিকেটৰ প্ৰতি থকা এক অদ্ভুত নিচা। মাতৃ সৰোজ কোহলিয়ে এটা সাক্ষাৎকাৰত কৈছিল যে বিৰাটে মাত্ৰ 3 বছৰ বয়সতে হাতত বেট তুলি লৈছিল। তেওঁ অন্য খেলা ধূলা বা পুতলালৈ খেলিবলৈ ভাল পোৱা নাছিল। তেওঁ কেৱল দেউতাকক কৈছিল, বলিং কৰা, মই বেটিং কৰিম। দেউতাকে ভাগৰুৱা হৈ অহাৰ পিছতো সৰু ল'ৰাটো হেঁপাহ দেখি বৰ আনন্দ পাইছিল। ককায়েক বিকাশেও বিৰাটক বলিং কৰি দিছিল। বিৰাটৰ ক্ৰিকেটৰ প্ৰথম প্ৰশিক্ষক আছিল তেওঁ নিজৰ পৰিয়ালটো। মধ্যবিত্ত পৰিয়াল এটাত ক্ৰিকেটক কেৰিয়াৰ হিচাপে বাছি লোৱাটো আজিৰ পৰা 30 বছৰৰ আগত এটা ডাঙৰ পাপৰ দৰে আছিল। কিন্তু দেউতাক প্ৰেম কোহলিয়ে বিৰাটৰ চকুত সেই জুইকুৰা চিনি পাইছিল। তেওঁ বুজি পাইছিল যে এই ল'ৰাটো ক্ৰিকেটৰ বাবে জন্ম হৈছে। 1998 চনত যেতিয়া বিৰাটৰ বয়স মাত্ৰ 9 বছৰ আছিল, দেউতাকে তেতিয়া তেওঁক ৱেষ্ট দিল্লীৰ ক্ৰিকেট একাডেমীত নামভৰ্তি কৰাই দিছিল। এই একাডেমীখন চলাই আছিল প্ৰখ্যাত কোচ ৰাজকুমাৰ শৰ্মাই। প্ৰতিদিনে পুৱা আৰু আবেলি বিৰাটক স্কুটাৰত বহুৱাই দেউতাকে কিলোমিটাৰ দূৰলৈ একাডেমীলৈ ক্ৰিকেটৰ কিট বেগৰ খৰচ, ডায়েট বা পুষ্টিকৰ খাদ্য খৰচৰ যোগাৰ কৰিবলৈ দেউতাকে দিনে ৰাতিয়ে একাকাৰ কৰি ওকালতি কৰিছিল। মাক সৰোজ কোহলিয়ে ঘৰত বিৰাটৰ বাবে বিশেষ খাদ্য প্ৰস্তুত কৰিছিল, যাতে তেওঁৰ শৰীৰ শক্তিশালী হয়। বিৰাটে বহুবাৰ কৈছিল, মোৰ দেউতাক মোৰ বাবে আটাইতকৈ ডাঙৰ সাৰথি আছিল। তেওঁ মোৰ বাবে যি কৰিলে তাৰ লোন মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। বিৰাটে তেওঁৰ স্কুলীয়া শিক্ষা বিশাল ভাৰতী পাব্লিক স্কুলৰ পৰা আৰম্ভ কৰিছিল, কিন্তু ক্ৰিকেটত অধিক মনোযোগ দিবলৈ তেওঁ পিছত ছেভিয়ৰ কনভেণ্ট স্কুলত ভৰ্তি হয়। একাডেমী কোচ ৰাজকুমাৰ শৰ্মাই বিৰাটক দেখি আচৰিত হৈছিল, কাৰণ বিৰাটে নিজৰ বয়সৰ ল'ৰাবোৰৰ সৈতে খেলিবলৈ ভাল পোৱা নাছিল। তেওঁ ডাঙৰ ল'ৰাবোৰক বলিং কৰিবলৈ কৈছিল, কিন্তু খেলপথাৰ এৰি যোৱা নাছিল। 2002 চনত প্ৰথমবাৰৰ বাবে তেওঁ দিল্লীৰ অনূৰ্ধ্ব-15 দলত সুযোগ দিয়া হয়। তাত তেওঁ পলি উমবিংগৰ ট্ৰফীত সৰ্বাধিক ৰান কৰে। ইয়াৰ পিছত 2004 চনত অনূৰ্ধ্ব-17 দলত তেওঁ নিৰ্বাচন হয়, য'ত তেওঁ বিজয় মাষ্টেন ট্ৰফীত 2টাকৈ শতক কোবাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। দিল্লীৰ ক্ৰিকেট মহলত তেতিয়া এটা নাম চৰ্চালৈ আহিছিল বিৰাট কোহলি। তেওঁৰ বলিং ষ্টাইল আছিল আক্ৰাত্মক। তেওঁ কোনো বলাৰক ভয় কৰা নাছিল। 2002 চনৰ মাত্ৰ 18 বছৰ বয়সতে তেওঁ দিল্লীৰ মূল দলত স্থান পায় আৰু কৰ্ণাটকৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফী অভিষেক ঘটায়। কিন্তু কোনেও জনা নাছিল যে এই ৰঞ্জী মেচখনেই তেওঁৰ জীৱনৰ আটাইতকৈ কৰুণ আৰু
পৰিৱৰ্তনকাৰী মেচ হ'বলৈ গৈ আছিল। তাৰপিছত 18 ডিচেম্বৰ 2006 চনত দিল্লী ফিৰোজ শ্বাহ কোটাল ষ্টেডিয়ামত দিল্লী বনাম কৰ্ণাটকৰ মাজত ৰঞ্জী ট্ৰফিৰ মেচ চলি আছিল। কৰ্ণাটকে প্ৰথম ইনিংছত এটা ডাঙৰ স্ক'ৰ থিয় কৰাইছিল আৰু দিল্লী 4টা উইকেট অতি সোনকালে হেৰুৱাই বিপদত পৰিছিল। ক্ৰীড়াংগনত আছিল 18 বছৰীয়া ডেকা বিৰাট কোহলি। তেওঁ দিনটো শেষলৈকে 40 ৰান কৰি অপৰাজিত হৈ আছিল। দিল্লীক জিকিবলৈ বিৰাটৰ পিছদিনা খেলাটো অতি জৰুৰী আছিল, কিন্তু সেইদিনা ৰাতি 3 বজাত বিৰাটৰ জীৱন স্তব্ধ হৈ পৰিল। হঠাতে হাৰ্ট এটেকৰ বাবে তেওঁ দেউতাক প্ৰেম কোহলিৰ মৃত্যু হ'ল। ঘৰত হাহাকাৰ লাগিল। মাক ককায়েক সকলো কান্দোনত ভাঙি পৰিল। বিৰাটে তেওঁৰ চকুৰ সন্মুখত নিজৰ আটাইতকৈ ডাঙৰ সমৰ্থকজনক হেৰুৱাইছিল। গোটেই ৰাতি তেওঁ টোপনি ৰাতিপুৱাল ঘৰত দেউতাকৰ মৃতদেহ পৰি আছিল। এফালে আছিল পুত্ৰৰ কৰ্তব্য, দেউতাকৰ শেষ কৃত্য কৰা, আৰু আনফালে আছিল দলৰ দায়িত্ব, যি ক্ৰিকেটৰ সপোন দেউতাকে দেখিছিল। বিৰাটে চকুলো পানী মচিলে। তেওঁ কোচ ৰাজকুমাৰ শৰ্মাক ফোন কৰিলে। কোচে ক'লে, বিৰাট তুমি খেলিব লাগে, কাৰণ দেউতাকে তোমাক ভাৰতৰ হৈ খেলা দেখিব বিচাৰিছিল। ড্ৰেছিং ৰুমত সকলোৱে দেখি আচৰিত হ'ল যে এজন ল'ৰা দেউতাক ঢুকাইছে, অথচ তেওঁ হাতত বেট লৈ ক্ৰীড়াংগনলৈ ওলাই আহিছে। সেইদিনা বিৰাটে 90 ৰানৰ এক অতি ধৈৰ্যশীল ইনিংছ খেলি দিল্লীক পৰাজয়ৰ পৰা ৰক্ষা কৰিলে। যেতিয়া তেওঁ আউট হ'ল, তেওঁ পোনপটীয়াকৈ শ্মশানলৈ গ'ল আৰু দেউতাকৰ শেষ কৃত্য সম্পূৰ্ণ কৰিলে। সেইদিনাই ক্ৰিকেটাৰ বিৰাটৰ মৃত্যু হৈছিল আৰু জন্ম হৈছিল এজন যুঁজাৰু যাক পৃথিৱীৰ কোনো দুখে হৰুৱাব নোৱাৰিলে। সেইদিনা ক্ৰিকেটাৰ বিৰাটৰ মৃত্যু হৈছিল আৰু জন্ম হৈছিল এজন যুঁজাৰুৰ যাক পৃথিৱীৰ কোনো দুখে হৰুৱাব নোৱাৰে। তাৰপিছত আণ্ডাৰ-19 ৱৰ্ল্ড কাপত টীম ইণ্ডিয়াৰ হৈ বিৰাট কোহলিৰ অভিষেক ঘটে। দেউতাকৰ মৃত্যুৰ পিছত বিৰাটৰ জীৱনৰ এটা লক্ষ্য আছিল ভাৰতীয় দলৰ নীলা জাৰ্চি পিন্ধা। 2008 চনত তেওঁক মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আণ্ডাৰ-19 ৱৰ্ল্ড কাপৰ বাবে ভাৰতীয় দলৰ অধিনায়কত্ব পাতে। সেই টুৰ্ণামেণ্টত বিৰাটে কেৱল বেটিঙেৰে নহয়, নিজৰ বলিষ্ঠ নেতৃত্বৰে সকলোকে চমকিত কৰিছিল। ফাইনেলত দক্ষিণ আফ্ৰিকাক হৰুৱাই ভাৰতে বিশ্বকাপ জয় কৰিলে। ট্ৰফী হাতত লৈ বিৰাটৰ সেই হাঁহিটোৱে সমগ্ৰ দেশৰ ক্ৰিকেট প্ৰেমীৰ মন জয় কৰিলে। এই অভূতপূৰ্ব সফলতা ঠিক কেইমাহমানৰ পিছতে 18 আগষ্ট 2008 চনত শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাটে ভাৰতীয় মূল দলৰ হৈ অভিষেক ঘটায়। তেওঁ অপেনাৰ হিচাপে খেলিছিল কাৰণ সেই সময়ত শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দ্ৰ সেহৱাগ আঘাতপ্ৰাপ্ত আছিল। প্ৰথম মেচত তেওঁ মাত্ৰ 12 ৰান কৰি আউট হৈছিল, কিন্তু চতুৰ্থ মেচত তেওঁ জীৱনৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। তেওঁ দেখুৱাই দিছিল যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ তেওঁ সম্পূৰ্ণ সাজু। আৰু সেই সময়তে ইণ্ডিয়াত আৰম্ভ হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL। 2008 চনৰ ক্ৰিকেটৰ বাবে এক নতুন যুগ আছিল, কাৰণ সেই বছৰ আৰম্ভ হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL। আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জিকাৰ পিছত IPLত বিৰাট কোহলিৰ ওপৰত চকু পৰিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ। RCBয়ে তেওঁক মাত্ৰ 12 লাখ টকাত দলত অন্তৰ্ভুক্ত কৰিছিল। প্ৰথম কেইটামান ছিজনত বিৰাটৰ বাবে বৰ ভাল নাছিল। 2008 চনত মাত্ৰ 165 ৰান কৰিছিল, কিন্তু RCBৰ মেনেজমেণ্টে তেওঁক ওপৰত বিশ্বাস হেৰুওৱা নাছিল। 2011 চনত যেতিয়া IPLৰ ডাঙৰ নিলাম হৈছিল, RCBয়ে কেৱল এজন খেলুৱৈকে ধৰি ৰাখিছিল, তেওঁ আছিল বিৰাট কোহলি। পিছলৈ 2013 চনত তেওঁক দলৰ অধিনায়ক কৰা হয়। যদিও RCBয়ে এটাও ট্ৰফী জিকিব পৰা নাছিল, কিন্তু বিৰাট কোহলি আৰু RCBৰ সম্পৰ্ক আছিল আটাইতকৈ মজবুত আৰু পবিত্ৰ সম্পৰ্ক, কাৰণ তেওঁক প্ৰথম দিনৰ পৰা আজিলৈকে কেৱল এটা দলৰ হৈ খেলি আছিল। অৱশেষত RCBয়ে 2025 আৰু 2026 চনত ৰজত পাটিদাৰৰ নেতৃত্বত দুটাকৈ ট্ৰফী জিকে। বিৰাট কোহলিয়ে 2011 চনৰ বিশ্বকাপ খেলিবলৈ সুযোগ পাইছিল। বিৰাট কোহলি আছিল সেই দলৰ আটাইতকৈ কনিষ্ঠ খেলুৱৈ। প্ৰথম মেচতে বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰি তেওঁ নিজৰ আগমন ঘোষণা কৰিছিল। 2 এপ্ৰিল 2011 চনত ৱানখেড়ে ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল। শচীন আৰু সেহৱাগ অতি সোনকালে আউট হৈ যোৱাৰ পিছত সমগ্ৰ ষ্টেডিয়াম স্তব্ধ হৈ পৰিছিল। সেই কঠিন চাপৰ সময়ত বিৰাটে গৌতম গম্ভীৰৰ সৈতে মিলি 83 ৰানৰ এক অতি গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ কৰিলে। তেওঁ 35 ৰান কৰি আউট হৈছিল, কিন্তু সেই 35 ৰানে ভাৰতক মেচখনলৈ ঘূৰাই আনিছিল। ভাৰতে বিশ্বকাপ জিকিলে। মেচৰ পিছত যেতিয়া বিৰাটে শচীন তেণ্ডুলকাৰক কাণত উঠাই লৈছিল, এজন সাংবাদিকে সুধিছিল, তুমি কিয় এনে কৰিলা? বিৰাটে এতিয়া উত্তৰ দিলে,
শচীনে 21 বছৰ ধৰি দেশৰ বোজা কঢ়িয়াইছে, এতিয়া আমাৰ পাল তেওঁক কান্ধত উঠোৱা। এই বাক্যশাৰী প্ৰমাণ কৰিছিল যে ভাৰতীয় ক্ৰিকেটৰ বেইন এতিয়া কাৰ হাতলৈ যাব। ইয়াৰ পিছত লক্ষ্য খেদি ৰান কৰাত বিৰাট ইমান পাকৈত হৈ পৰিল যে ক্ৰিকেট বিশ্বই তেওঁক চেছ মাষ্টাৰ নাম দিলে। 2012 চনত মাত্ৰ তেওঁ 86 বলতে 133 ৰানৰ এটা বিশাল ইনিংছ খেলে আৰু সেই ইনিংছটোৱে ক্ৰিকেটৰ সংজ্ঞা সলনি কৰি দিলে। তাৰপিছত 2012 চনৰ IPLৰ সময়ত বিৰাটে অনুভৱ কৰিলে যে তেওঁ খেলৰ শৈলী আৰু ফিটনেছ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নহয়। তেওঁ নিজৰ শৰীৰৰ আইনাৰ সন্মুখত চালে আৰু নিজকে ক'লে, যদি মোক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হ'ব লাগে, মই সলনি হ'ব লাগিব। সেইদিনা তেওঁ নিজৰ খাদ্যাভ্যাস সম্পূৰ্ণ সলনি কৰিলে। ফাষ্টফুড, চেনি এইবোৰ ত্যাগ কৰিলে আৰু কঠোৰ ৱৰ্কআউট কৰা আৰম্ভ কৰিলে। বিৰাটৰ এই ফিটনেছে কেৱল তেওঁকে নহয়, গোটেই ভাৰতীয় দলটো মানসিকতা সলনি কৰি দিলে। ভাৰতীয় দলটো বিশ্বৰ আটাইতকৈ ক্ষীপ ফিল্ডিং দলত পৰিণত হ'ল। যেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে অধিনায়কত্ব এৰিলে, বিৰাটৰ হাতলৈ দায়িত্ব আহিল। বিৰাট কোহলিৰ অধিনায়কত্বত ভাৰতে টেষ্ট ক্ৰিকেটত এটা নতুন উচ্চতা স্পৰ্শ কৰিলে। ভাৰতে একেৰাহে 42 মাহ ধৰি বিশ্বৰ 1 নম্বৰৰ টেষ্ট দলত খিতাপ ধৰি ৰাখিলে। অষ্ট্ৰেলিয়া মাটিত গৈ অষ্ট্ৰেলিয়াক টেষ্ট ছিৰিজত হৰুৱাই প্ৰথমগৰাকী এছিয়ান অধিনায়ক হ'ল বিৰাট কোহলি। তেওঁ দলটোক শিকালে যে শত্ৰু ঘৰত কেনেকৈ সোমাই শত্ৰুক হৰুৱাব লাগে। তাৰ পিছতে বিৰাটৰ জীৱনলৈ অন্ধকাৰ নামি আহে। 2019 চনৰ নৱেম্বৰ মাহৰ পিছত বিৰাটৰ বেট হঠাতে শান্ত হৈ পৰিল। প্ৰায় 1000 দিন। হয় বন্ধুসকল, প্ৰায় 3 বছৰ ধৰি তেওঁ এটাও আন্তঃৰাষ্ট্ৰীয় শতক কৰিব পৰা নাছিল। সমালোচকে ক'বলৈ ধৰিলে, কোহলি শেষ, তেওঁক দলৰ পৰা উলিয়াই দিয়ক। তেওঁ অধিনায়কত্ব এৰিবলগীয়া হ'ল। মানসিক চাপৰ বাবে এমাহ ধৰি বেট স্পৰ্শ নকৰাকৈ কটাই দিলে। কিন্তু হীৰাক যিমানেই চাপ দিয়া যায়, সি ইমানেই উজ্জ্বল হয়। 2022 চনৰ এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে 71 সংখ্যক শতক কোবাই তেওঁ গৰ্জন কৰি উঠিলে। আৰু তাৰ পিছত 2022 T20 বিশ্বকাপত মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে খেলা সেই 53 বলত 82 ৰানৰ ইনিংছটো আছিল ক্ৰিকেট ইতিহাসৰ আটাইতকৈ আলৌকিক ইনিংছ। হৰিশ ৰাফৰ মৰা সেই পোনপটীয়া ছিক্সটো আছিল শতিকাৰ শ্ৰেষ্ঠ শ্বট। 2023 চনৰ এদিনীয়া বিশ্বকাপত তেওঁ শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক 49টা শতকৰ অভিলেখ ভাঙি 50 সংখ্যক শতক অৰ্জন কৰিলে, সেয়াও শচীনৰ চকুৰ সন্মুখতে। আৰু অৱশেষত 2024 চনৰ T20 বিশ্বকাপৰ ফাইনেলত 76 ৰানৰ এক মেটচ উইনিং ইনিংছ খেলি ভাৰতক বিশ্বকাপত চেম্পিয়ন কৰিলে। ট্ৰফী হাতত লৈ ক্ৰীড়াংগনত কান্দি পেলোৱা বিৰাটে সেইদিনা T20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে। বিৰাট কোহলি এজন ক্ৰিকেটাৰ নহয়, তেওঁ হ'ল এক আদৰ্শ। তেওঁ আমাক শিকালে যে সময় যিমানে বেয়া নহওক কিয়, যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকে, তেন্তে এদিন নহয় এদিন আপুনি সফল হ'বই। দিল্লীৰ সেই ল'ৰাটো, যাৰ দেউতাকৰ সপোন আছিল যে পুত্ৰই এদিন দেশৰ হৈ খেলা দেখা পোৱাটো, আজি তেওঁ বিশ্বৰ ক্ৰিকেটৰ কিং। বন্ধুসকল, বিৰাট কোহলিৰ এই জীৱনৰ যাত্ৰাৰ পৰা আপুনি কি শিকিলে? আপোনাৰ মতে বিৰাট কোহলিৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ কোনটো? তলত কমেণ্ট কৰি নিশ্চয় জনাব। যদি এই ভিডিঅ'টোৱে আপোনাক হৃদয় স্পৰ্শ কৰিলে, তেন্তে আপোনাৰ ক্ৰিকেট প্ৰেম বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেকুৱা আৰু অনুপ্ৰেৰণামূলক কাহিনীৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।